প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘা কৰি মাজুলী অফলামুখ পাৰঘাটত অভাৱনীয় যাত্ৰীৰ ভিৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হয় পৰিস্থিতি হয় কোভিড-19 প্ৰতিৰোধৰ বাবে বৰ্তমান সময়তো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন আংশিক শিথিলতাৰ সৈতে সংগতি ৰাখি দীৰ্ঘদিনে বন্ধ থকা মাজুলী নিমাতীৰ সংযোগী ফেৰী সেৱা বৰ্তমান পুনৰ আৰম্ভ কৰিবলগীয়া অনুমতি দিছিল মাজুলী জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাৰ বাবে বলবৎ কৰা নতুন নিয়মৰ সংগতি ৰাখি মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰে 4 মে নিশা জাৰি কৰা এক নিৰ্দেশনাত বহুতো নীতি নিয়ম ফেৰী চলাচলৰ ক্ষেত্ৰত বান্ধি দিছিল বিশেষকৈ 50% যাত্ৰীহে মাজুলী দক্ষিণ কমলাবাৰী নিমাতী আৰু অফলামুখ নিমাতী পাৰঘাটত দুটাৰ মাজত 50% ফেৰী সেৱাৰ অনুমতি দিয়া হৈছিল সকলো যাত্ৰীৰ পালন কৰিব লাগিব স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা কোভিড-19 সতৰ্কতাৰ বাবে বান্ধি দিয়া নীতি নিয়ম পালন কৰিব লাগিব সকলোৱে মুখত মাস্ক নথকা সকলে পাৰাপাৰ হ'ব নোৱাৰিব ফেৰীত উঠোতে নামতে হাত ধুব আৰু চেনিটাইজ কৰিব লগাটো বাধ্যতামূলক সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰখাটো অতি বাঞ্ছনীয় বুলি নিৰ্দেশনাটো উল্লেখ কৰিছিল 5 মেৰ দিনটো ফেৰীসমূহৰ নিৰ্দেশনা অনুসৰি ঠিকে থাকে চলাৰ পিছতো বৰ্তমান সময়ত যাত্ৰীসকলৰ প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা উলংঘা কৰি সামাজিক দূৰত্ব ধোৱা চাঙত তুলি অফলামুখ ফেৰীঘাটত ভিৰ কৰা পৰিলক্ষিত হয় জানিব পৰা মতে পুৱা 5 বজাতে যাত্ৰীৰ লানি নিচিকা সোঁত সকলো যাত্ৰীয়ে যোৰহাটলৈ পাৰা হ'বৰ বাবেই সকলো নীতি নিয়ম উলংঘা কৰি ফেৰীত উঠিবলৈ হেতাহৰ পৰা লগায় সেয়ে যেন পাৰে ফেৰীত উঠাই দিয়া বাহন অৱশেষত ফেৰীৰ মালিক কৰ্মচাৰী আভ্যন্তৰীণ জলপথ বিভাগৰ কৰ্মচাৰী যাত্ৰীৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰে যাত্ৰীসকলৰ মাজত সামাজিক দূৰত্ব হাত ধোৱা কোনো নীতি নিয়ম নাই আনকি একাংশ নাই মাস্ক পৰিধান নকৰাকৈ ফেৰীত উঠা উপায়হীন হৈ জলপৰিবহণ বিভাগৰ লোকসকলে আৰক্ষীক খবৰ দিয়াত পৰৱৰ্তী সময়তহে কিন্তু আৰক্ষীয়ে 50% যাত্ৰীৰ ফেৰীত নিমাতী পাৰৰ যাত্ৰা কৰিবলৈ দিয়ে অফলামুখ ফেৰীঘাটত নিয়ন্ত্ৰণহীন পৰিস্থিতি দেখি সচেতন মহলে শংকিত হৈ পৰিছে বৰ্তমান সময়তো গ্ৰীণছত থকা মাজুলী জিলাৰ ফেৰী এনে পৰিস্থিতি অব্যাহত থাকিলে ৰেড জোনলৈ গতি কৰিবলৈ বেছি পৰ নালাগিব বুলি এতিয়া মন্তব্য কৰিছে সচেতন মহলে